নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল আৰু বহুত দিনৰ পাছত আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি হৈছে লক্ষী পূজা। সকলোকে লক্ষী পূজাৰ শুভেচ্ছা যাচিলোঁ। মা লক্ষীয়ে সকলোৰে লগ দিয়ে যেন। আৰু এতিয়া পথাৰলৈ বুলি আহি আছোঁ। মা গৈ আছে আগত চাকি জ্বলাবৰ কাৰণে। সন্ধিয়া হ'ল, সন্ধিয়াত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু বাকীখিনি দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাকি জ্বলাবৰ কাৰণে আহিছে, লগতে ময়ো ওলাই আহিছোঁ। আৰু মই আচলতে এতিয়া মাহঁতৰ ঘৰত আছোঁ। মাহঁতৰ ঘৰৰ পৰা এতিয়া হাজবেণ্ডৰ ঘৰলৈ যাম আৰু তাত গৈ মই পথাৰত চাকি জ্বলামগৈ। সেইবিলাক সকলোবিলাক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই ঘৰলৈ বুলি আহি আছোঁ আৰু পথাৰত যাবৰ কাৰণে ধূপ চাকি লৈ লৈছোঁ। পথাৰৰ পৰা চাকি জ্বলাই মেলি আহি এতিয়া ঘৰত পুৰি বনাবলৈ লৈছোঁ। এয়া সকলোবিলাক যোগাৰ কৰি দিছে, মই মাত্ৰ কেইখনমানহে বনাবলৈ পালোঁ। আগফালে চাকি জ্বলাই আছিলোঁ আৰু এয়া বনাই মেলি খাম আৰু আজিৰ ভিডিঅ'টোত মই বৰ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পাছৰখিনি খোৱা বোৱা একো ভিডিঅ' কৰাই নহ'ল। নেক্সট ডে ধানৰ সকাম আছিলে, তালৈ বুলি ওলাইছিলোঁ। বৰ বেছি ভিডিঅ' কৰা নাই, এনেই অকণমান কৰি দেখালোঁ আৰু আপোনালোকক।
আৰু আজিৰ ভিডিঅ'টো ইমানেই সামৰিছোঁ আকৌ আহিম অন্য এটি ভিডিঅ'লৈ বাই বাই